আমি এতিয়া এটা মূৰ্তি কিনিলো যেহেতু আমি সৰুকে এটা পূজা লম ইয়া মই আছে পুৰা মূৰ্তি এটা কিনি আমি যাম পেকআপ হ'ল সদায় একে পেকআপ হোৱাৰ পিছত মই আৰু চেতিয়া দাই এটা মূৰ্তি ল'লোঁ কালি যিহেতু পূজা মূৰ্তি এটা ল'লোঁ আমাৰ মিচিমি মূৰ্তিটো লাগে ফটো হ'লে নহ'ব সেইকাৰণে তাইৰ কাৰণে মূৰ্তি ল'লোঁ মই চেতিয়া দাই এয়া লৈ পেলাই আমি আহি আছোঁ কাইলৈ মূৰ্তিটো দেখাম ডাঙৰ নহয় আৰু সৰু মূৰ্তি নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম আশা কৰোঁ সকলো ভালে আছে মই ভালে আজি আপোনালোকক জনাবলৈ পাই মই খুব ভাল মোৰ খুব ভাল লাগিছে যেহেতু আজি মোৰ 10,000 সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে এয়া সকলো আপোনালোকৰ বাবে সেইবাবে সকলোকে বহুত বহুত ধন্যবাদ আৰু আজি যেহেতু বিশ্বকৰ্মা পূজা আমাৰ বিশ্বকৰ্মা পূজা পাতিছো আমি নেদেখা পাংনৰ সেটত সো আহকচোন আমি বিশ্বকৰ্মা পূজা কেনেকৈ পাতিছো আৰু আমি কি যোগাৰ কৰিছো আপোনালোকক সকলো দেখাম আৰু আজি আমাৰ পূজা কৰিব মিচিমিয়ে আপোনালোকৰ সকলোৰে মৰমৰ মিচিমি আজি আমাৰ পূজাখন চলাই নিব এইয়া পূজাৰী ব্যস্ত হেল্পাৰ আৰু পূজাৰী ব্যস্ত সেইটো কি হৈ আছে ঐ এইটো খোজা বোলে চাহ খাম মই বনাব গংগাজল আছে গংগাজল লৈছে নে সেয়া আজি আমাৰ পূজাৰীয়ে য়েলো ড্ৰেছ পিন্ধিছে অকণমান পাছত পূজাৰী নতুন ড্ৰেছ বেলেগ পিন্ধিব অলপ পাছত শুইটো বেগ লৈ আহিছে হাত ৰেডি আমাৰ বৌ পুৰা ৰেডি হৈ আছে পূজা কৰিব চুলিখনীয়া লৈছে মোৰ গ্ৰেণ্ড এণ্ট্ৰি হ'ব এয়া আমাৰ ছাৰ আজি হাফ পেণ্ট পিন্ধা নাই এয়া আমাৰ পূজা পুৰা ৰেডি কৰি আছে পূজাৰীয়ে আৰু বৌ দাদাই পুৰা নাৰিকল কাটি আছে এতিয়া কুঁহিয়াৰ কাটিলে চৰি দেই এতিয়া কুঁহিয়াৰ কাটি আছে আৰু মই কাম কৰিলোঁ দেই কৰি এতিয়া আকৌ অকণমান ভিডিঅ' আপোনালোকৰ কাৰণে বনাই আছোঁ আৰু ভিডিঅ' কৰি আছোঁ আপোনালোকক দেখুৱাব লাগিব ন মিচিমিয়েনো কেনেকৈ পূজা পাতে কিন্তু মই কাম কৰিছোঁ এয়া খিচিৰি নহয় না আপুনি আজি কিবা এটা কওকচোন আপুনি খিচিৰি ভাজিটোকে আজি ৰেডি কৰক সদায় চিৰিয়াছলি কি পূজাৰীয়ে পূজা কৰি আছে বৌয়ে নাৰিকল কাটি আছে ঈশ্বৰে কি কৈছে আজি ফাৰ্ষ্ট টাইম ইমানজনে কাম কৰিছে এয়া নহ'লে আপোনালোকে শুই থাকেই দেখিছেই নহয় শুয়ে থাকে এয়া এইজন যে অকল বহিয়ে আছে পিন্ধি লৈছে ৰঙা টি চাৰ্ট জিলিকি আছে আজি মোৰ বহুত দায়িত্ব আছে একো কামেই নাই কৰা ৰাতিপুৱা উঠি পেলাই মচি মেলি আৰু কি লাগে মিচিমি সঁচাকৈ খুব ভাল ছোৱালী দেখিছে নাই চব জানে বহুত কাম কৰে এটা কামেই কৰিব জানে অকল ৰবাব টেঙা গুচাব কাৰণ সৰুবা ঘৰত গুচাই বোলে এয়া আজি আমাৰ পূজাৰ মেইন হেৰি নিখিলে বজাৰ কৰিলে এয়া কিহৰ কাৰণে খিচিৰি गुरुर्देव महेश्वरः गुरु साक्षात् परम आलू काटी खीर बनाबले खीर तुम्हार पानी लगी
চাউল তিয়াইছোঁ সেইটো মই বনাম মানে এইকেইটা বস্তু পাই গ'লে মোৰ বস্তু পাপত বুলি কৈছোঁ পাপ श्रीमत् परब्रह्म गुरुं भजामि ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमल আপোনাৰ বোৱাৰীৰ এই পূজা কৰি আছে বোৱাৰীয়ে কি পাবা নাই এইকেইডাল অকণ দি দিয়া ষ্টেণ্ডডালত অকণ দি দিয়া নিখিল অকণ ক'ত নিখিল ক'ত থলা অঁ বৌ পূৰা কামতে লাগি থাকে অকল চবে বৌক পাই পেলাই একদম পূৰা হেৰি কৰে আৰু কলপাত কাটিলোঁ প্ৰসাদ খাবৰ কাৰণে কাটি মেলি আজৰি হৈছোঁ চাকি জ্বলাব পাৰে খোৱা চোৱা প্ৰতি ৰাত নাই ঘামি জামি চাচোন অৱস্থা বুজাই দিয়া ফুল চুল দিয়া তলখিনি কাটি দিব লাগিব নহ'লে চিন্তা হৈছে আমি ঘৰতে অকলে অকলে পাতিব লাগিব ইয়াত আহি আমি বৰ ভাল লাগিছে সকলোৰে লগত পূজাখন পাতিছোঁ এতিয়া আমি ইয়াৰ পিছত খানা বনাম নাজানেও সৰু ল'ৰা আমাৰ মোটামুটি পূজা হৈ গৈছে পূজা ভাগ এতিয়া আমাৰ আৰু বেলেগ কাম আছে এয়া পূজা প্ৰসাদ চসাদ ঘঁহিব আমাৰ পূজাৰীয়ে আৰু এয়া কৰি আছে বাকী মোৰ হৈছে আৰু এতিয়া আকৌ আমি নেক্সট যাব লাগিব খানা বনাম খানা বনাবলৈ যাম অ'কে এতিয়াহে পূজা লাগে ফুটটো পালেহে গাড়ী বেয়া হৈছে ভাল কৰি দিবা আৰু পূজাৰীয়ে এইখন বেয়া হৈছে এতিয়া আকৌ ষ্টাৰ্টটা দি চাম কি কৰি আছে গাখীৰ খীৰ বনাবলৈ গাখীৰ পগাই লওঁ পাছৰখিনি অজন্তা বস্তুমতে কৰিব পুৰফে দুমনি দুটা নাম লবিতা আহিলা সেৱা কৰিলা অকণ দেৰি হ'ল দুৰ্গা পূজা চোৱা নিচিনা লাগিছে কাপোৰে কানিয়ে মেকআপে চেকআপে লবিতা আজি বেলেগ লাগিছে ধুনীয়া লাগিছে দেখিবলৈ ধুনীয়া লাগিছে বৰ ধুনীয়া লাগিছে কি বনাবলৈ ৰেডি কৰি আছো এয়া দালচেনি কাটো গাখীৰখিনি বহাই থৈছো ভাজি কাটি যাব লাগে মানে ক্ষীৰ স্পেচিয়েলিষ্ট হয় সঁচাকৈ কিন্তু আজি কি হয় নাজানো কি কৰিলা আজি কচোন আলু কাটিলোঁ আৰু বিলাহী কাটিলা বিলাহী 3 কেজি এতিয়া মই প্ৰসাদ বিলাব গৈ আছোঁ মোৰ এখন ডিছ লাগে এইটো মোৰ ভাগত ক্ষীৰটো বনাই আছোঁ এফালে প্ৰসাদ দিছে চাওঁগৈ বলকচোন প্ৰসাদ মই বোলে সময়ে পোৱা নাই মানে এইফালে প্ৰসাদৰ তালৈ যাবলৈ বলক এতিয়া আমাৰ প্ৰসাদ টাইম এইয়া আমাৰ প্ৰাণকৃষ্ণদা আহিলে আজি প্ৰাণকৃষ্ণদাৰ বৌকো লৈ আহিছে এয়া আজি বিৰিণা নাই আমাৰ পবিত্ৰদাহে বিখ্যাত ইঞ্জিনিয়াৰ কাম কৰিছে পাঠ কেনেকুৱা হা প্ৰসাদৰ মুখটো এটা বেলেগেই পাহৰি নাজানো দেই মই চৰি পাহৰিক দিয়া হৈছে প্ৰসাদ কৃষ্ণ অপৰাধৰ বিনাশন দেই শহুৰেকে বোৱাৰীকক কিমান সহায় কৰে ৰাম ৰাম বৰজনাকে চাই এয়া বোৱাৰীক আৰু ৱেটাৰ অঁ আহিলা চিনি পাইছা নাই চুপাৰ
ডিমা গাহৰি পিঠাগুড়ি চুপৰা কেনেকুৱা লাবৰা ভাজি বনাবা আজি? মই আজি আলু কাটিছোঁ, বিলাহী কাটিছোঁ আৰু প্ৰসাদ বিলাইছোঁ, চবকে চাহ বিলাইছোঁ। ৱেটাৰ আজি মানে বহুত কামখিনি ময়ে কৰিলোঁ। মূল কামখিনি তুমিয়ে কৰিছা। বাকীখিনিও কৰি দিলোঁহেঁতেন, কিন্তু চবেই অলপ শিকাৰ প্ৰয়োজন মই ভাবোঁ। কাৰণ অকলে জানিলেই নহ'ব, মোৰ লগতে সকলোৱে জানিব লাগিব যে কেনেকৈ খিচিৰি বনায়, কেনেকৈ ক্ষীৰ বনায়। গৰম এটা লগাই দিব। সেইখিনি মই চেষ্টা কৰিছোঁ। মই আজি মানে চুচেফ হয়, ইহঁত মোৰ এছিষ্টেণ্ট হয়, সেইকাৰণে মই চবকে পৰ্যবেক্ষণ কৰি আছোঁ। মই টেষ্ট কৰিম আৰু আপোনালোককো জনাম যে আমাৰ কেনেকুৱা হৈছে খানা। তো চাই থাকিব জুমনি ব্লগ, গোটেই ভিডিঅ'টো আপোনালোকে তাত দেখিব পাব, কোনে কেনেকুৱা বনাইছে আৰু মই কেনেকৈ বনোৱাইছোঁ সেইখিনি আপোনালোকে দেখিব পাব। তো ভিডিঅ'টো কমপ্লিট চাব। ধন্যবাদ। জয়াখন নকলে ক্ষীৰ শেষ পৰ্যায়ে পোৱাগৈ নাই, বহুত সময় আছে। কি আছে আৰু পাহৰি গৈছোঁ নিজে। হায়াৰ কৰিছা নেকি আৰু? খুব ধুনীয়া পূজা, মই ভাল লাগে খুব। মই এটা আনন্দমুখী পৰিৱেশ, ইয়াত উৎসৱমুখী পৰিৱেশ এটা বিৰাজমান হৈ আছে। সকলো কলা কুশলী আছে আমাৰ মাজত, সুন্দৰ সুন্দৰ যুৱক প্ৰজন্মই যাতে আৰু আগুৱাই যায় আশীৰ্বাদ কৰিব আৰু সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। কোনে বনাইছে? আপুনি বনাইছে? হা মিলিজুলি আজি মোৰ এছিষ্টেণ্ট। তোমাৰ এছিষ্টেণ্ট কোন আজি? পৰাগদা, যাৰ দ্বাৰা চিৰিয়েলখনৰ একদম ধুনীয়া মিউজিক বনাই আছে। হ'ব আৰু চবেইটো মোহাম্মদ নোৱাৰিব ন। ক'ত মজাক কৰি খালা তুমি? सत्वस्थिताय नमः। ओम পুৰা চলি আছে কিটচেন। কিমান দাঁত হ'ল? হ'ব, এইটোৱে ঠিক আছে, উত্তম। এয়া আমাৰ খোৱা ষ্টাৰ্ট হৈছে আৰু আমাৰ লাষ্টত অহা ব্যক্তিজন এইজন দেৰিকৈ উঠে, না পূজা পাইছে না কিবা পাইছে, অকল খাবলৈ আহে। ফটো চেচন পূজাৰী, এইটো অৰিজিনেল ৰূপ, আচলি ৰূপ পূজাৰী। এইটো পূজাৰী মানুহ কেতিয়াও খং ৰাগ এইবোৰ কৰিব নাপায়। এইবোৰ কি পানকিছদা মিচিমি অঁ তাকে আপোনাৰ খুব সৌভাগ্য দেই, মিচিমিয়ে বনোৱা খাবলৈ পাইছে আজি। মোনা ডাৰ্লিং, অঁ মোনা ডাৰ্লিং, মোনা ডাৰ্লিং, তুমি কোৱা মোনা ডাৰ্লিং। মোক কোৱা কেনেকুৱা লাগিছে খাই? মোলৈ চাই কোৱা। অঁ টেষ্টি না? অঁ খোৱা। আৰু খিচিৰিটো মই বনাইছোঁ, কেনেকুৱা লাগিছে খিচিৰিটো খাই? তুমি এতিয়া ভিডিঅ' কৰি থাকিব নালাগে, নয়ন খোৱাকে যোৱা। বেছি ঠাণ্ডা ল'ৰাটো ভিডিঅ'ত মানে। কেনেকুৱা? মাই গড, কি দেখিছো? পূজাৰী জনোৱা বিচনা পুৰা খাই লৈছে দুইটাকে। আমাৰ দুইজনী দিনত একমাহমান কাম কৰিলোঁ, পূজাৰ একদম পূৰা বাচন চাচন ধোৱালে। এতিয়া আকৌ চিভিল বনাবলৈ কাইলৈ শ্বুটিং আছে। এক্সট্ৰা পইচা দিব লাগিব এইবিলাক, হয় এক্সট্ৰা পইচা দিব লাগিব।